হয় তেনেহলে বন্ধু বান্ধৱীসকল মই এতিয়া এটা শাৰ্টৰ কলাৰ প্যাটাৰ্ন কাটিং কৰিম। প্যাটাৰ্ন কাটিং কৰিবলৈ হলে আমি এটা এটা কাটিং কৰাৰ পেপাৰ ললো। এটোক আমি ঠিক ডবল বাছ দিম। এটা আমি এনেদৰে ডবল বাছ দিলো। যেহেতু আমি ডবল বাছ দিলো কাগজ টুকুৰা যেন লৰচৰ কৰিব নোৱাৰে তাৰ বাবে আমি পিঙৰ সহায়ত ইয়াত ভালদৰে আটকাই দিলো। এতিয়া আৰু লৰচৰ কৰিব নোৱাৰে। এতিয়া আমি প্ৰথমতে এই সাইডটো সিধা হোৱাৰ কাৰণে এটা মাৰ্জিং দিম। এটা একটা মার্জিং দিলো, মানে আমি বস্তুটো সিধা করিলো। এতিয়া আমি কলার যিমান ইঞ্চি কাটিং করিম তার ঠিক মেজারমেন্টটো দিম। ইয়াত আমি 16 ইঞ্চি কলার কাটিংৰ মেজারমেন্ট দিলো। আমি কলাৰটো 16 ইঞ্চি কাটিং কৰিম। এটো মেজারমেন্ট 16 ইঞ্চি। ঠিক ইয়াতো এটা 16 ইঞ্চিত মেজারমেন্ট। এতিয়া এটো আস্তানি এটো দিলো। এতিয়া কলাৰৰ নেক মানে বেন যেটো হ'ব এটো অলপ দীঘল হ'ব। তাৰ কাৰণে আমি ইয়াত 1 ইঞ্চিত এটা মাৰ্জিন দিম। ঠিক সমানে সমানে অলপ ওপৰতো 1 ইঞ্চিত দিলো। এতিয়া এটো আমি আস্তানি দিম। এতিয়া এই আস্তৰ পৰা হাফ ইঞ্চিতকৈ 100 কম, হাফ ইঞ্চি আধা ইঞ্চিতকৈ আমি 100 কমত ইয়াত এটা মাৰ্জিন দিলো। ঠিক ইয়াতো হাফ ইঞ্চিতকৈ 100 কম ইয়াত এটা মাৰ্জিন দিলো। মূল কলাৰৰ যেটো মাৰ্জিন আমাৰ 16 ইঞ্চিৰ আছিল এই মাৰ্জিনটো ইয়াৰ পৰা 4 ভাগ কৰি এক ভাগত আমি ইয়াত এটা মাৰ্জিন দিম। ইয়াত 8 ইঞ্চি 16 ইঞ্চি কলাৰৰ ডবল কৰি আমি ইয়াত 8 ইঞ্চি লৈছিলো। 8 ইঞ্চি আমি 4 ভাগ কৰি ইয়াত 2 ইঞ্চি ইয়াত এটা মাৰ্জিন দিম বা অলপ কমও দিব পাৰি ইয়াত। এতিয়া এই মাৰ্জিনখিনিক আমি শেপ স্কুলৰ সহায়ত মিলাই দিম। এটো এনেকে আস্তানি এই মাৰ্জিনখিনি মিলাই দিম। এতিয়া এই আঁচটো আমি বাহিৰৰ সাইডত দিছো। এই আঁচটো আমি ভিতৰ স্কুলৰ ভিতৰ সাইডৰে দিম। এইটো মিলাই দিলো। এতিয়া ইয়াত এই যেটো চুকটো উঠিছে এটো কাটিং কৰাৰ সময়ত এনেকে ৰাউন্ড কৰি দিম। এই মিলত হ'ব এটো। এতিয়া এইখিনি হল। এতিয়া নেকটো আমি বহল কলাৰ বিলাক সিলোৱাৰ পিছত ঠিক 1.5 ইঞ্চি ৰেডি থাকিব। যেতিয়া কলাৰটো সিলোৱা হ'ব ইয়াত লগত কাপোৰ থাকিব। লগত কাপোৰ থাকাৰ পিছত এটো অলপ বাঢ়ি যাব। বাঢ়ি যোৱাৰ কাৰণে আমি ইয়াত যেতিয়া কাটিং কৰিম তেতিয়া 100 কম কাটিং কৰিম। এই 100টো কাপোৰে গৈ সিলোৱাৰ সময়ত মেকআপ কৰি 1.5 ইঞ্চি ৰেডি কৰি দিব। ইয়াত আমি 1.5 ইঞ্চিত এটা মাৰ্জিন কৰিম।
ইয়াত দিলোঁ আমি 1.5 ইঞ্চিতকৈ 100 কম, ইয়াত 1.25 ইঞ্চি। এতিয়া এই বস্তুটো আমি এইটো মিলাই দিম। এতিয়া এই বুটাম লগোৱাৰ যিখিনি ঠাই আছে ইয়াত আমি ঠিক ওপৰৰ সাইডটো 100 তেসরা কৰি দিম। সেইটো পয়েন্টৰ পৰা এইটো তেসরা কৰি দিম। এই বুটাম লগোৱাৰ পয়েন্টটো আমি ঠিক 100 তেসরা কৰি দিম। এতিয়া আহিব আমাৰ মূল কলাৰটো। এতিয়া এই ব্যান্ডটো যদি আমি 1.5 ইঞ্চিতকৈ 100 কম দিছোঁ, কলাৰে গৈ এই নেকটোক ঢাকিব লাগিব। ঢাকাৰ কাৰণে এতিয়া কলাৰটো চিলোৱাৰ সময়ত মই ইয়াত দেখুৱাইছোঁ, এইটো আমাৰ নেক 1.5 ইঞ্চিতকৈ 100 কম। আমি যেতিয়া কলাৰটো চিলাম, এই নেকে গৈ পেলাই কলাৰৰ 200 চিলাইৰ কাৰণে যাব, 100 কাপোৰ থাকিব বেছি। এই 100 কাপোৰ নেকটোক ঢাকি ৰাখিব, সেইকাৰণে আমি 100 বেছি ৰাখিম। যদি কলাৰটো পুৰা মতনে নেকটোক কলাৰটোৱে ঢাকিব নোৱাৰে, নেকটো ওলাই যায়, দেখাত বেয়া দেখাব, সেইকাৰণে কলাৰটো পুৰা ঢাক খাব লাগিব। ইয়াত ঠিক আমি 2 ইঞ্চিতকৈ 100 কম ল'ম। ইয়াত যদি আমি পুৰা 1.5 ইঞ্চি ল'লোহেঁতেন, সম্পূৰ্ণ 1.5 ইঞ্চি ল'লোহেঁতেন, ইয়াত আমি 2 ইঞ্চি ল'লোহেঁতেন। ইয়াত যিহেতু আমি 1.5 ইঞ্চিতকৈ 100 কম লৈছোঁ, তো ইয়াতো আমি 2 ইঞ্চিতকৈ 100 কম ল'ম। এতিয়া আমি ইয়াত কলাৰৰ পয়েন্ট দিম। কলাৰৰ পয়েন্ট 3 ইঞ্চিত দিম। যদি আপুনি কয় অলপ সৰু দিব পাৰে, যদি আৰু অলপ ডাঙৰ দিব বিচাৰে দিব পাৰে। 3 ইঞ্চি, 3.5 ইঞ্চি, 2.5 ইঞ্চি তেনেকুৱাও দিব পাৰে। আপোনাৰ যি ভাজত সুবিধা হয়, আপোনাৰ ইয়াত যিটো ভাল দেখায় সেইটোৱে দিব। মই ইয়াত আপাতত 3 ইঞ্চি দিলোঁ। 3 ইঞ্চি দি এই আঁচটো, এই মাৰ্জিনটো আৰু এইটো আমি শেপ স্কুলৰ সহায়ত এইটো শেপ কৰি দিম। স্কেলটো আগ পিছ কৰি শেপটো ক'ত গৈ ধুনীয়া হয় এইটো আপুনি লক্ষ্য কৰি নিজে চাই ল'ব, তে হ'ব। মোৰ ইয়াতে ধুনীয়া দেখাইছে, মই ইয়াতে দিম। এইটো মই দিলোঁ। আপাতত কলাৰটো অলৰেডি হৈ গ'ল। যদি এইটো চিধা দিব বিচাৰে, এইটো কাটিং কৰি দিলে কলাৰটো হৈ গ'ল। তো মই ইয়াত এইটো চিধা নাৰাখোঁ, অলপ চুকটো বঢ়াই দিম। এইটো 1/2 ইঞ্চিমান আমি বঢ়াই দিম। ইয়াৰ পৰা 1/2 ইঞ্চি বঢ়াই দিম। এইটো দেখাত ধুনীয়া এটা কলাৰ হৈ গ'ল। এতিয়া কাটিং কৰাৰ সময়ত যি বস্তুটো লক্ষ্য কৰিবলগীয়া, এইটো মেইন। ইয়াৰ পৰা অন্ততঃ 1 ইঞ্চি, ইয়াত 1 ইঞ্চি চিধা কৰি আস্তানি মই দেখুৱাই দিছোঁ। এই 1 ইঞ্চি যি ঠাইটো, এইটো কাটিঙৰ সময়ত পুৰা চিধা হ'ব লাগিব। চিধা হৈ ইয়াৰ পৰা
চেপ যাব। এইটো সিধা হয় ইয়াৰ পৰা পিছত চেপ যাব, এইটো সিধা হয় ইয়াৰ পৰা চেপ যাব। এটা কাটিঙৰ সময়ত এই বস্তুখিনি নিজে কৰিব লাগিব। তো মই ইয়াত কলাৰটো এতিয়া কাটিং কৰিম। মই প্ৰথমত এইটো সিধা দিলো, ইয়াত এই চুকটো ধুনীয়াকৈ ৰাউণ্ডটো উঠাই দিব। এইটো হৈ গ'ল, ধুনীয়াকৈ মই ৰাউণ্ডটো দিছোঁ। এতিয়া এইখিনি ইয়াত আমি এইটো সিধা কাটিম। এইটো আমি কৰিলোঁ। ইয়াত ধৰি এই বুটাম লগোৱাৰ ঠাইত এই শেপটো এইটো দি দিলোঁ। এইটো এটা নেক হৈ গ'ল। এতিয়া কলাৰটো ইয়াত আমি সিধা দিম। এইটো এতিয়া লাহেকৈ এইটো কাটিং হ'ল, এটা কলাৰ হ'ল, এইটো মিলালোঁ, এইটো কলাৰটো হ'ল। এতিয়া এইটো পিনটো খুলি দিলোঁ। এইটো পিনটো খুলি দিয়াৰ লগে লগে আমি যে ইয়াত সিধা দিছিলোঁ, এতিয়া এই বস্তুটো ধুনীয়া হৈ গৈছে। ইয়াত কোনো তেচৰা দিয়া নাই। আৰু যদি ইয়াত এনেকুৱা কাটিঙত যদি এনেকৈ দি দিলোঁহেঁতেন, এইটো এনেকুৱা হৈ গ'লহেঁতেন। সেইকাৰণে আমি এইটো এই হিচাপত দিছোঁ। এতিয়া এই কলাৰৰ লগত এই নেকটো দি দিয়াৰ লগে লগে এইটো কলাৰ হৈ গ'ল আমাৰ। সুন্দৰ এটা পারফেক্ট কলার হল। এইটো যদি এনেকে নিদি এইটো ঘুরাই দিয়া হয় একেই বহিল। এইটোত আৰু এটা যদি হেৰি কৰে এইটো হ'ব, এই বস্তুটোত স্কেলৰ ইয়াত যদি এইটো সেভো দি দিয়ে, এইটো সেভ দি এটা শার্টৰ কলাৰেই মেইন। কলাৰৰ ওপৰতে শার্টটোৰ সুন্দৰতাটো সকলোখিনি ডিপেন্ড কৰে। কলাৰ এটা যদি ধুনীয়া হয় শার্টটো ফিটিং কৰাত ধুনীয়া হ'ব। গতিকে কলাৰটো আমি সঠিক মেজাৰমেণ্ট অনুযায়ী সঠিকভাৱে কাটিং কৰাটো আমি জানিব লাগিব। তো মই ভাবোঁ এই কলাৰটো খুব ধুনীয়া হৈছে, পাৰফেক্ট হৈছে। এই কলাৰটো নিশ্চয় আপোনাৰো পছন্দ হৈছে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক নিশ্চয় কৰিব। এনেকুৱা ভিডিঅ'সমূহ পোৱাৰ বাবে আমাৰ টেইলৰিং, কাটিং, সুইং এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।